হাই দোস্ত, মই আশিক। মই আজি আপোনালোকক অসম চৰকাৰৰ নতুন আঁচনি আত্মনিৰ্ভৰ অসম 2023 এই আঁচনিৰ বিষয়ে ক'ম। ইয়াত আপুনি 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত চৰকাৰে আপোনাক বিজনেছ বা যিকোনো বিজনেছ কৰিবৰ বাবে বা পশুপালনৰ বাবে আপোনালোকক চৰকাৰে দিব। নিবনুৱাসকলৰ বাবে এইটো এটা ডাঙৰ খবৰ। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক, কাৰণ ইয়াত কেনেকৈ আবেদন কৰিব মই গোটেইখিনি দেখাম। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, আপোনালোকে কিমানলৈকে পঢ়িলে এই আঁচনিত এপ্লাই কৰিব পাৰিব আৰু চৰকাৰৰ এই টকাখিনি পাব, এই গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাম। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব, কাৰণ নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এতিয়া লেট নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ ইয়াত কি লাগিব মই গোটেইখিনি দেখাই দিছোঁ। স্কিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, নেম অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ আসামৰ দ্বাৰা। ইয়াত আপোনাক নাম্বাৰ অফ টাৰ্গেট বেনিফিচিয়াৰী আপুনি কিমান মানুহক দিব, 2 লাখ মানুহক দিব। আৰু ইয়াৰ ফাইনেন্সিয়েল ইয়াৰ 2023 24 বা 24 to 25 চনলৈকে দিব। আপোনাক ফাইনেন্সিয়েল এচিষ্টেণ্ট ৰুপিজ 2 লাখৰ পৰা 5 লাখৰ পৰ্যন্ত আপুনি পাব। ইয়াত ডেট অফ লঞ্চ কিমান তাৰিখে লঞ্চ হয়, 23 ছেপ্টেম্বৰ। আপোনাৰ মোড অফ এপ্লিকেশ্যন অনলাইন। ইয়াত আপোনাৰ চাব পাৰে আপুনি ইয়াত আপোনাৰ কি আছে বয়স কিমান হ'ব লাগিব আপোনাৰ 28ৰ পৰা 40 বছৰ, এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 23। আৰু আপোনাৰ যদি OBC SC আৰু ST আছে চাৰ্টিফিকেট আছে তেতিয়াহ'লে 3 বছৰ আপুনি ৰিলেক্সেশ্যন পাব। আৰু জেনেৰেল কেটেগৰীৰ বাবে ৰিলেক্সেশ্যন নাই। জেনেৰেল কেটেগৰীৰ কোৱালিফিকেশ্যন মানে শিক্ষাগত অৰ্হতা, এপ্লিকেশ্যন শুড বি মিনিমাম ক্লাছ 10 পাছ। আপোনাৰ ক্লাছ 10 পাছ হ'ব লাগিব জেনেৰেল কেটেগৰীৰ বাবে। আৰু OBC SC আৰু STৰ বাবে আপুনি ক্লাছ 10 পঢ়িলে হৈ যাব। আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব, গ্ৰেজুৱেশ্যন থাকিলেও ভাল, আৰু ক্লাছ 10 পাছ কৰিলেও আপুনি ইয়াৰ যোগ্য। আৰু কি আছে ষ্টেচনাৰী, কি এগ্ৰিকালচাৰ এণ্ড হেৰিকালচাৰ, আপোনাৰ টাইপলৈকে পঢ়া আছে। আৰু বেংক একাউণ্ট, আপোনাৰ বেংক নাম মতে আপোনাৰ যোনটো নাম আছে বেংক একাউণ্টত সেইমতে আপোনাৰ ফৰ্মটো ফিল আপ কৰিব লাগিব। আপোনাৰ এইখিনি আছিলে ইয়াৰ ডিটেইলছখিনি। মই আপোনাক বাকীখিনি কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কেনেকৈ অনলাইন কৰিব সেই বিষয়ে আজি মই আপোনালোকক জনাম। এয়া মই ওলাই আছোঁ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ওলোৱাৰ লগে লগে আপোনাৰ কি আহিব এয়া চাওক, মই দেখাই দিছোঁ। প্ৰথমে আহিব যে ৱেলকাম টু চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। ইয়াত আপুনি এপ্লিকেণ্ট নেম মানে আপুনি যাৰ নামত এপ্লাই কৰিব তাৰ নাম আৰু এপ্লিকেণ্ট ইমেইল আপুনি এটা দি দিব ফিউচাৰ ভেৰিফিকেশ্যনৰ কাৰণে, কাৰণ ইমেইলটো মষ্ট ইম্পৰ্টেণ্ট নহয় ইয়াত যিহেতু ষ্টাৰ চিন নাই। আৰু কণ্টেক্ট নাম্বাৰটো মষ্ট ইম্পৰ্টেণ্ট, যোনবিলাক ষ্টাৰ চিন দিয়া থাকে সেইবিলাক কম্পালচৰি ফিল আপ কৰিবই লাগিব। আপুনি কণ্টেক্ট নাম্বাৰ দিব, ইয়াত পাছৱৰ্ড লিখিব। পাছৱৰ্ড আপুনি ইয়াত কনফাৰ্ম পাছৱৰ্ড লিখিব। পাছৱৰ্ড 8 ডিজিটৰ পৰা 15 ডিজিটৰ ভিতৰত আপোনাৰ হ'লেই হ'ল। আৰু আপুনি ইয়াত কি কৰিব, কেপচাটো মাৰিব, মাৰাৰ লগে লগে ইয়াত OTP যাব এটা। OTP ভেৰিফাই হোৱাৰ পিছত আপোনাৰ নেক্সট ফৰ্ম ওলাই আহিব। অল দ্য ষ্টাৰ মাৰ্ক ফিলাৰ মেণ্ডেটৰী এণ্ড নিড টু বি ফিলাৰ, মানে ষ্টাৰ মাৰ্ক থকা যোনবিলাক আছে সেইবিলাক কম্পালচৰি হয়, মানে এইবিলাক ফিল আপ কৰিবই লাগিব। আপোনাৰ প্ৰথমে নাম আহিব, পিছত ফাদাৰ্ছ নেম দেউতাৰ নাম, আৰু জেণ্ডাৰ মেল ফিমেল। আপোনাৰ কেটেগৰী আহিব, কেটেগৰী আপুনি জেনেৰেল, OBC SC ST STP যিকোনো আপুনি যদি হয় লিখি দিব। তাৰপিছত ডেট অফ বাৰ্থ জন্মৰ তাৰিখ, পিছত পেন নাম্বাৰটো লাগিবই, পিছত আধাৰ নাম্বাৰ এইটো আপোনাৰ লাগিব, পিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াত আপোনাৰ দিব লাগিব। আপোনাৰ যদি এতিয়ালৈকে কোনোবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰ দি দিম, আপোনালোকে মোক হোৱাটছআপ কৰিলেও
হ'ব মই এক্সচেঞ্জৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড এদিনতে বনাই আপোনাক দি দিম আৰু যদি ফৰ্ম ফিল আপো অসুবিধা হয় কাৰোবাৰ তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব মই হোৱাটছআপ নাম্বাৰ দি দিম আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব মই ফৰ্ম ফিল আপ কৰি দি দিম আৰু যাৰ অসুবিধা হৈ আছে আৰু যোনবিলাকৰ অসুবিধা নাই সিহঁতে আৰামত কৰিব পাৰিব টেনশ্যন নাই আৰু যোনবিলাক মোৰ ওচৰে পাজৰে তেতিয়াহ'লে মোৰ ওচৰতে কণ্টেক্ট কৰিব পাৰে মই ফৰ্ম ফিল আপ কৰি দি দিম 2 লাখ টকীয়া যোনটো ফৰ্ম আছে তাৰপিছত সিলেক্ট কেটেগৰী আপুনি কি কৰিব বিচাৰিছে এগ্ৰিকালচাৰ আপুনি কি কৰিব বিচাৰিছে মানে বিজনেস কি কৰিব এই ইয়াত সব আছে আপোনাৰ যোনটো বিজনেস কৰিব আপুনি ইয়াত দি দিব তাৰপিছত টাইপ অফ ট্ৰেড আপুনি কোনটো বনাব নে সেলিং কৰিব নে কি কৰিব আপুনি না আদার্স আপুনি দি দিব ইয়াত তাৰপিছত আপোনাৰ ফটোগ্ৰাফ ফ্ৰন্ট সাইড আপুনি ম্যাক্সিমাম ৰাখিবলৈ চেষ্টা কৰিব 300 কেবিৰ ভিতৰত কাৰণ ইয়াত দি দিছে 20 কেবিৰ পৰা ম্যাক্সিমাম 400 কেবি আপুনি যিমান বেছি ৰাখিব ফটোখন সিমানে ভাল কোৱালিটি আহিব ইয়াত ব্ৰাউজ কৰিলে আপুনি ফটো ওলাব পাৰিব ইয়াত ব্ৰাউজ কৰিলে আপোনাৰ ডেস্কটপৰ পৰা ইয়াত ডাউনলোড কৰিব পাৰিব আৰু এড্ৰেছ আপুনি প্ৰথমে গাঁৱৰ নাম দিব আপোনাৰ ভিলেজ নেম তাৰপিছত পোষ্ট অফিচ দিব বা ইয়াত আপুনি পিএছও দিব পাৰে পুলিশ ষ্টেচন তাৰপিছত ষ্টেটটো অসমে হ'ব ডিস্ট্ৰিক্ট কোনটো হয় আপোনাৰ সেইটো দি দিব ইয়াত ডিস্ট্ৰিক্ট আছে আপোনাৰ legislative assembly constituency আপোনাৰ LSC কি হ'ব মানে আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম ইয়াত দি দিব পিছত সাব ডিস্ট্ৰিক্ট আপোনাৰ কি হয় ইয়াত দি দিব এন্টাৰ পিন কোড দি দিব এন্টাৰ পিন কোড আৰু মোবাইল নম্বৰ আপোনাৰটো ইয়াত আছে তাৰপিছত আপোনাৰ ডিগ্ৰী নেম আপুনি কিমানলৈকে পঢ়িছে আপ টু ক্লাছ 10 মেট্ৰিক পাস কৰিছে হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেট আইটিআই পলিটেকনিক ডিপ্লোমা পোষ্ট গ্ৰেজুৱেট আপুনি প্ৰফেশনাল ডিগ্ৰী যিকোনো কোর্স এটা দিব পাৰে ইয়াত আপোনাৰ তাৰপিছত নেম অফ কোর্স আপুনি কি পঢ়িছে ইয়াত দিব বোৰ্ড ইউনিভাৰ্সিটি বা বোৰ্ডৰ নাম দিব বা ইউনিভাৰ্সিটিৰ নাম দিব কলেজৰ নাম দিব ইয়াত ডেট অফ পাসিং আপুনি কিমান চনত পাস কৰিছে আপোনাৰ পাৰ্সেন্টেজ কিমান ডিভিজন বা ক্লাস আপুনি ইয়াত দি দিব তাৰপিছত আহিল ইম্পৰ্টেন্ট আপোনাৰ বেংক একাউন্ট নাম্বাৰ ইয়াত আপুনি দিব লাগিব আৰু আইএফএসচি কোড ইয়াত দিব আৰু নেম অফ দা বেংক ইয়াত দি দিব আপুনি কোন বেংকৰ পাসবুক দিব সেই বেংকৰ নামটো আপুনি দি দিব ব্ৰাঞ্চ নেম আপোনাৰ এই পাসবুকৰ ব্ৰাঞ্চ নেম কি আছে দি দিব এড্ৰেছ অফ দি বেংক আপোনাৰ এই ব্ৰাঞ্চ কটামনৰ কোড আছে এন্টাৰ এড্ৰেছ অফ দি বেংক কোড আছে সেইটো দি দিব আৰু ডিক্লাৰেশন তাতে এটা ক্লিক কৰিব ক্লিক কৰি 7 নেক্সট কৰি দিব তেতিয়াহলে আপোনাৰ যদি ফৰ্মটো সাবমিট অপচন আহিব যদি সাবমিট হৈ যায় তেতিয়াহলে আপোনাক কংগ্ৰেচুলেশন দিব আৰু এখিনিয়ে আৰু যদি কোনোবাই নোৱাৰে তেতিয়াহলে মোৰ লগত কন্টেক্ট কৰিব বা মইও ফিল আপ কৰি ইয়াৰ পৰা ফিল আপ কৰি আপোনালোকক দি দিব পাৰিম আৰু যদি হোৱাটছআপত স্ক্ৰিনত নাম্বাৰো দি দিম হোৱাটছআপতো ডেসক্ৰিপচনত নাম্বাৰ দি দিম আপোনালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰে আৰু যাৰ এক্সচেঞ্জৰ কাৰ্ডো বনোৱা হোৱা নাই এতিয়ালৈকে সিহঁতেও মোৰ লগত কন্টাক্ট কৰিব পাৰে মই এদিনতে আপোনালোকক এক্সচেঞ্জৰ কাৰ্ডো বনাই দি দিম